একদম মালদাৰ কোম্পানী হৈছে নেকি হে বিয়াৰ আয়োজন আৰু কি অপেনিং দুআষাৰ মন্তব্য আৰু এইফালে বনাই আছে এইফালে ৰান্ধনি ইয়াতে কি বনাব দাদা বনাব এইফালে মিক্সাৰ চব্জি ন ৰঙালাও লেবেৰা চব্জি নে এখন লেবেৰা আৰু এইফালে বহুত গৰম হৈ গৈছে ন একদম ভাপ হৈ গৈছে ইফালে একদম মানে তাজা তাজা গাহৰি বনি আছে হয় নেকি আৰু এইফালে হৈছে মাছ আৰু ইয়াত আছে মাছ ফ্ৰাই কৰি আছে এইফালে গৰমত বহুত ধুনীয়া লাগিছে ন ইমান ঠাণ্ডা ঠাণ্ডা খাহী মাংস হৈ গ'ল এইফালে খাহী মাংস হৈ গৈছে আৰু এইফালে পনীৰ জলকীয়া চলকীয়া কিবাকিবি মছলা পাতি থৈ দিছে মই পাছত দেখাই আছোঁ আৰু এইফালে হৈছে ৰান্ধনি ঘৰ যিহেতু ৰেষ্টুৰেণ্টৰ এইটোৱে ৰান্ধনি ঘৰ হ'ব নেকি সম্ভৱ আৰু দেখাই থাকিম চাই থাকিব হেল্ল' কেনে আছে সকলোৱে ভালে আছেনে মই নিতুৱে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজি যিহেতু দেওবাৰ আজি এটা প্ৰগ্ৰেম আছে জানে নাই সেইকাৰণে অলপ সাজি কাচি ওলাইছোঁ সেইফালে যাবলৈ আৰু আজি আছে এখন ৰেষ্টুৰেণ্ট নতুনকৈ অপেনিং কৰিব আৰু সেই ৰেষ্টুৰেণ্টখনৰ লগতে তেওঁলোকৰ বিবাহৰ আজি ৰিচিপশ্যন মানে পাৰ্টিটো দিয়াৰ দিন ধাৰ্য কৰিছে আৰু এইফালে গৈ পাইছোঁ আমি এতিয়া পাৰ্টি য'ত এৰেঞ্জ কৰিছে তাতে গৈছোঁ মোৰ ঘৰৰ একদম নিচেই কাষতে HDFC বেংকৰ ওপৰত নতুনকৈ খুলিছে SB ৰেষ্টুৰেণ্ট আৰু ইয়াতে এয়া ধুনীয়াকৈ এটা গেট আপ মানে কৰি তুলিছে তেওঁলোকৰ ৰিচিপশ্যন পাৰ্টিৰ বাবে এয়া সকলো ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু যিহেতু মই অকণমান ভিডিঅ' কৰি লওঁ বুলি লৈ লৈছোঁ এয়া SB হাতৰ হোটেল এইফালে দুৱাৰমুখৰ পৰা সন্মুখেদি এনেকৈ মই অলপমান ভিডিঅ' কৰি লৈছোঁ ধুনীয়া মানে ডেক'ৰেটটো ধুনীয়া লাগিছে যিহেতু কোনো নাছিল আমি ঘৰৰ কেইজনমান মানুহ ৰিলেটিভৰ মানুহৰ সৈতে তেওঁলোকৰ প্ৰথম মানে তেওঁলোকৰ দেউতাই ফিতা কটা শুভাৰম্ভণিটো কৰি থৈ দিছে আৰু এয়া যিহেতু পাছবেলা তেওঁলোকৰ ৰিচিপশ্যন আছিল বিয়াৰ মানে কাৰ্যসূচী পাছবেলালৈ থৈ দিছিল মানে আজিৰ দিনটোৰ কাৰণে ৰাখি থৈছিল আৰু এয়া কইনা দৰা বহিবৰ কাৰণে এয়া ইমান ধুনীয়া ফুলৰ মানে সজাই তুলিছে আৰু এইফালে চাওকচোন ফিতা কটা আৰম্ভ হৈ গৈছে আৰু এইফালে আমাৰ দৰা এইটো ভাইটি নমস্কাৰ কৰি দিয়া আজি SBৰো মানে এইটো নতুনকৈ HDFCৰ ওপৰত মই কৈয়ে আছোঁ তাৰে প্ৰতি আৰু এইফালেতো একো নাই ন এইফালে কাউণ্টাৰ আৰু এইবোৰ অলপ চাফ চিকুণ কৰি আছে মই পাছত দেখাই আছোঁ হাই হেল্ল' কি খবৰ বাহ কি একদম মালদাৰ কোম্পানী হৈছে নেকি হে বিয়াৰ আয়োজন আৰু কি অপেনিং দুআষাৰ মন্তব্য আৰু এইফালে বনাই আছে এইফালে ৰান্ধনি ইয়াতে কি বনাব দাদা বনাব এইফালে মিক্সাৰ চব্জি ন ৰঙালাও লেবেৰা চব্জি নে এখন লেবেৰা আৰু এইফালে বহুত গৰম হৈ গৈছে ন একদম ভাপ হৈ গৈছে ইফালে একদম মানে তাজা তাজা গাহৰি বনি আছে হয় নেকি আৰু এইফালে হৈছে মাছ আৰু ইয়াত আছে মাছ ফ্ৰাই কৰি আছে এইফালে গৰমত বহুত ধুনীয়া লাগিছে ন ইমান ঠাণ্ডা ঠাণ্ডা খাহী মাংস হৈ গ'ল এইফালে খাহী মাংস হৈ গৈছে আৰু এইফালে পনীৰ জলকীয়া চলকীয়া কিবাকিবি মছলা পাতি থৈ দিছে মই পাছত দেখাই আছোঁ
আৰু এইফালে হৈছে ৰান্ধনি ঘৰ, যিহেতু ৰেষ্টুৰেণ্টৰ এইটোৱে ৰান্ধনি ঘৰ হ'ব নেকি, সম্ভৱ আৰু দেখাই থাকিম, চাই থাকিব। আৰু এইফালে নতুনকৈ এই SB ভাতৰ হোটেলৰ সন্মুখৰ ভাগৰ পৰা মই দেখাই দিছোঁ। এইফালে কইনাকো মানে মেকঅভাৰ দি আছে আৰু ধুনীয়াকৈ সজাই পৰা, কিমান ধুনীয়া চিম্পুলতে বহুত ধুনীয়া, মানে ভাল লাগিছে আৰু মোৰ কিবা এটা চিম্পুল হয়, চিম্পুলকৈ সাজপাৰযোৰ পিন্ধিছে, চিম্পুলকৈ সজাই দিছে, ধুনীয়া লাগিছে, কিবা এটা মৰম লাগিছে। এনেকৈ কইনাজনী সজোৱাৰ পাছত মই অলপমান ফটো লৈ লৈছোঁ। আৰু যিহেতু আগতো কৈছোঁ আজি যে ৰিচিপশ্যন আছে, বিয়া যিহেতু হৈ গ'ল, আজি এইয়া ৰিচিপশ্যনৰ মানে অলপমান সময় কি কৰিলোঁ তাকে দেখাই দিলোঁ। আৰু এইফালে মই কইনাৰ লগত একদম তামোল পকতিয়াই বহি আছোঁ, ফটোটো গৈ মাৰিছোঁ, অলপমান ভিডিঅ' কৰিছোঁ, কিবাকিবি অলপ কৈছোঁ। মই কৈছোঁ যে বাপৰে, দুখন ৰেষ্টুৰেণ্টৰ পানীগনি হৈ গৈছা বুলি। তাই বহুত হাঁহিছে। আৰু এনেকৈ পাছত মই অলপমান ভিডিঅ' কৰিব দিছোঁ, ফটো মাৰিব দিছোঁ, কিন্তু মই ফটো উঠি বহুত ভাল পাওঁ, যি কি নহওক, ভালেই হওক বা বেয়াই হওক, মই ফটো উঠি ভাল পাওঁ। আৰু মেইন তামোল খাই ভাল পাওঁ। এইফালে দেখিছে নাই, মই তামোলো লৈছোঁ। মই তামোল খাই ভাল পাওঁ, কিয় বা ক'ব নোৱাৰোঁ। উজনি অসমত যিহেতু আমাৰ প্ৰথম মানে সৰ্ববিশেষ মূল মন্ত্ৰ আলহী সোধাক হৈছে তামোল, গুৱা পাণ বুলি কয়। তামোল মুখ শুদ্ধি হৈছে তামোল পাণ, গতিকে আমাৰ প্ৰথমতে আলহী গ'লে তামোল দিয়ে। আৰু এইফালে কইনা বহুত ব্যস্তৰ মাজতে মই এগৰাকী ভণ্টিক দি থৈছিলোঁ মোবাইলটো অলপমান ভিডিঅ' কৰি দিবৰ কাৰণে, যিহেতু নিজে কৰিব লাজো লাগে, বেয়াও লাগে অলপমান। আৰু এইফালে এজনী মোৰ ফ্ৰেণ্ডে হয়, তাইকো কৈছোঁ অকণমান থিয়হি দে, অলপমান ফটো দুকপিমান লওঁ। আৰু এনেকৈ আজিৰ দিনটো উলহ মালহেৰে তেওঁলোকৰ যুগ্ম জীৱনৰ পাতনি মিলাই, আৰু শেষত কিনো ক'ম, যিহেতু তেওঁলোকৰ আজি ৰেষ্টুৰেণ্টখন নতুনকৈ আৰম্ভণি কৰিছে, আৰু তেওঁলোকৰ যুগ্ম জীৱনৰো যাতে অশেষ শুভ কামনা যাচিছোঁ। আৰু এইফালে আমি এনেকৈ আজি দিনটো এনেকৈ কটালোঁ। অলপ সময় নহয়, বেছি সময় যিহেতু তাতে ব্যস্ত হৈ পৰিলোঁ, ব্যস্ত মানে আৰু অলপমান গপচপ কৰিলোঁ, ভালো লাগিল। শেষত সকলোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা